আটা এতে তুই কিসল কি খা বাকি বরবাদ করে আন্দাই গেল না আইতে তো ছাগল যাব আইতে ছাগল যাব সকলকে আশা কৰবা সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি হৈছে মেৰ 1 তাৰিখ মোৰ জন্মদিন তো ভাবিলোঁ অকণমান মন্দিৰৰ ফালে যাওঁ সেৱা চেৱা অলপমান কৰি আহোঁ মোৰ লগৰজনী আৰু মোৰ দেউতাৰ লগত যাম তো মই বাচন্তিখন লৈ ওলালোঁ ভাবিলোঁ আপোনালোক সকলোকে লগত লৈ যাওঁ দেখাওঁ ক'ত কি হয় মিছ নকৰাকৈ ভিডিঅ'টো চাই থাকোঁ এই আহি পালে আমি যেনে যাই আছোঁ জন্মদিনৰ বহুত বহুত শুভেচ্ছা জনালোঁ থেংক ইউ বিগ থেংক ইউ আজি দিনটো যাতে হাঁহি ধেমালিৰে পাৰ কৰা অঁ আৰু ক'ব লগা নাই কম দে পাছত ক'ব দিয়ক না এনেকৈ যাই আছে যাই পোৱা নাই আৰু আমি আহি পালোঁ তেনেকৈ ভৰি দিব লাগিব চাইছোঁ দেখি আছোঁ কি ফুল মই কৰি দিবা নালাগিব তোমাৰ জীৱনটো ফুল ফুল হৈ যাব বাছ দে আমাৰ কথা নাই ন চাকি দিলোঁ এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ অকণমান চাই লওক ইমান বাৰু ভিডিঅ' কৰিব নোৱাৰি তথাপিও যিমানখিনি পাৰোঁ কৰিছোঁ আৰু এয়া কিবা নিয়ম নকৰিলেও হয় তথাপিও মই কৰি চাইছোঁ বাৰু মন্দিৰৰ চাৰিওকাষে ধূপ জ্বলাই এনেকৈ সেৱা কৰিব লাগে হেনো সেইবাবে কৰিলোঁ ময়ো এইখিনি বাৰু স্পীড কৰি দিছোঁ কাৰণ আপোনালোকে ইমান চাই ভালো নাপাব পাৰে সেইবাবে তাৰপিছত 3 পাক হোৱাৰ পিছত ধূপকাঠিডাল থলোঁ থৈ সেৱা কৰি চাকি তাকি দিলোঁ তাৰপিছত সেৱা কৰিলোঁ অলপমান বিশালত ইমানটো নাজানো না চাই লওক একবাৰ আৰু এতিয়া সন্মুখৰ পৰা চাই লওক সেইফালে ফুল আছে নিবৰ কাৰণে আৰু এইটো হৈছে মেইন দুৱাৰ মুখ য'ত লিখা আছে ৰঙীয়া শিৱ মন্দিৰ মুখ্য তোৰণ আৰু এনেকৈ প্ৰৱেশ কৰিবলৈ দিছে আৰু দুয়ো কাষে নমস্কাৰ জনাই আছে শিৱই মানে আদৰণি জনাইছে আৰু এইটোৱে হৈছে শিৱ মন্দিৰ ইফালেও মন্দিৰ আছে আৰু এইফালেও মন্দিৰেই আছে আজি হৈছে 1 মে শ্ৰমিক দিৱস তথাপিও বন্ধ থাকে সোমবাৰ বুলি শিৱ মন্দিৰ যিহেতু মানুহ অলপ নোহোৱা নহয় হৈছে আৰু এইফালে সন্মুখৰ ফালে দেখিবলৈ পাইছে সেয়া দুৰ্গা পূজা মণ্ডপ দুৰ্গা পূজা হয় স্থাপন হৈছিলে 1980 চনত দুৰ্গা পূজা হয় প্ৰত্যেক বছৰে আৰু এইফালে আছে শিৱ মন্দিৰ আমি যাম দেখাবলৈ চেষ্টা কৰিম আপোনালোকক কিমানখিনি পাৰোঁ নাজানো ভিডিঅ' বনোৱাৰ ভিতৰত খুব সম্ভৱ এলাও নাই তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে যিমানখিনি পাৰোঁ আৰু ভিতৰ ভাগত যাবলৈ চেষ্টা কৰিছোঁ এয়া ভিতৰৰ ফালে আমি সোমাই গ'লোঁ চাকি তাকি দিয়াই আছে সেৱাটো কাঢ়ি লওঁ তাৰপিছত দেখাই আছোঁ ৰ'বক সেৱা কাঢ়ি উঠিলোঁ আৰু এতিয়া বাহিৰৰ ফালে দেখাম সেৱা কাঢ়িলোঁ এবাৰ দেখাই আছোঁ আৰু এইফালে হোম পুৰা ব্যৱস্থাও আছে হোম পৰে হয় আৰু এইফালে হাত ধোৱা ব্যৱস্থা আছে পানীৰ আৰু চাৰিওকাষে মন্দিৰৰ চাৰিওফালে মন্দিৰো আছে সৰু সৰু এইটো মুখ্য মন্দিৰ সেৱা কৰিব পাৰি আৰু তেতিয়াতো দেখাইছিলোঁ আপোনালোকক এনেকৈ আৰু এইটো হৈছে গণেশ মন্দিৰ গণেশ আছে আৰু এইফালে গৈ সৌটো হনুমান মন্দিৰ মানে মন্দিৰৰ চাৰিওকাষে 4টা কোণাত মন্দিৰ আছে আৰু মাজতে মুখ্য মন্দিৰটো আছে আৰু হনুমান মন্দিৰৰ পিছতে এই এটাও মন্দিৰেই হয় 3 নম্বৰ কোণাটোত আছে আৰু এইটো মুখ্য মন্দিৰৰ এই টিলিঙাটো বজাই দিওঁ ৰ'ব মন্দিৰটো যে দেখা পাইছিলে সেয়ে আৰু শেষত 4 নম্বৰ এই এটা এইখিনিয়ে আৰু মন্দিৰৰ ভিতৰ ভাগৰ দৃশ্য আৰু এইফালে বাহিৰৰ বাবে মানুহ বহিবৰ বাবে জিৰণি চৰাও আছে আৰু প্ৰথমতে দেখাই দিয়ে এইটো ওচৰৰ পৰা দেখাই দিছোঁ এইটো মন্দিৰেই হয় শিৱ মন্দিৰ আৰু সেইফালে ভৰি ধোৱা ব্যৱস্থা আছে আৰু এইফালে দুৰ্গা পূজা মণ্ডপ
আৰু এশত লোকৰ বাণী কিছুমানো আছে পঢ়ি ল'ব মই পঢ়াই নিদিওঁ বাৰু এনেকৈ আৰু এইফালে চেণ্ডেল ধোৱাৰ ব্যৱস্থা আছে ইমান ভিডিঅ' বনোৱাৰ মানে কি মানুহৰ মাজত ভিডিঅ' বনাব অকণমান লাজো লাগে তথাপিও বনাই আছোঁ এইকেইটা ক'ব গ'লে জন্মদিনৰ বহুত সদায় যদি এনেকৈ হাঁহি থাকে এটা মৰম দি দিছোঁ মানে চব ফালেদি মানে আগবাঢ়ি যাব পৰা সেইটো বিচাৰোঁ তাৰপিছত আৰু সদায় হাঁহি থাকি তোৰ মুখত হাঁহি বহুত ভাল লাগে তাৰপিছত তোৰ ঘৰৰ পৰিয়ালবিলাকে যাতে ভালকৈ থাকে তইও ভালকৈ থাকা সেই আৰু যাতে পঢ়া পাতি ভালকৈ কৰা আৰু ৰিজাল্ট কৰা থেংক ইউ বহুত বহুত ধন্যবাদ কিবা আনছে এনেই সৰুৰ পৰাই হাতেৰে দেখা দি নিজে হাতেৰে বনাইছোঁ একদম বিগ থেংক ইউ এনেকৈ খাই থাকক আজি জন্মদিনৰ কম্পিউটাৰ থেংক ইউ অলপমান ভাল কাম এটা কৰিম বুলি ভাবিছোঁ চাই থাককচোন মই দেখাই দিম উপজা দিন বুলি ভাবিছোঁ অকণমান ভাল কৰোঁ কিবা এটা ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ তাৰপিছত আইতাৰ পৰা অকণমান ল'লোঁ সামৰ্থ্য অনুযায়ী কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ ইমানখিনি বাৰুতো দিব নোৱাৰোঁৱেই